बे समाव क'क्राझार बिजिरसालिया फोसावनाय मोनसे बिग ब्रेकिं निउज। दायनिगिरि दिपु नार्जारिखौ 10 बोसोर साजा फोसावबाय। थांनाय 2021 मायथाइनि मे दानाव जिउ फोजोबनाय दिपु नार्जारिखौ 380-21/U/S 304 केस नङाव केस सोलिगासिनो दंमोन आरो दिनै क'क्राझार बिजिरसालिया जोबथा रायदान फोसावनाय जाबाय। दिपु नार्जारिखौ 10 बोसोर जेलनि साजा फोसावनाय जायो आरो लोगोसे 10 बोसोर जेलनि साजा फोसावनायजों लोगोसे 10,000 रां फाइनबो होनांनाय रायदान फोसावनाय जाबाय। थांनाय कर'नानि थासारियाव 2021 मायथाइनि मे दानाव क'क्राझार सोहोरनि हाथिमाटानि शिव प्रसाद ब्रह्म मुंनि सासे फालांगिरिखौ गोफार बेसादजों जिउ फोजोबनायनि दायआव क'क्राझार बिजिरसालिया गासै 10 बोसोर जेलनि साजा फोसावनाय जाबाय। पेन फोरमायबावोदि बे समाव क'क्राझार बिजिरसालिया फोसावनाय मोनसे बिग ब्रेकिं निउज। दायनिगिरि दिपु नार्जारिखौ 10 बोसोर साजा फोसावबाय। क'क्राझारत 19/5/2021 এইটো হাতীমাথা আমাৰ কোকৰাঝাৰ টাউন ৱাৰ্ড নাম্বাৰ 10 হাতীমাথা শিবু নাৰ্জাৰী বুলি একজন কন্ট্ৰেক্টৰ তাৰ ঘৰ আছে। তাতে ভাড়াটিয়া দিছিল। ভাড়া ঘৰত কিবা কিবি অনুষ্ঠান হোৱাৰ পিছত দুজন ছোৱালীক ওলাই গৈছে। তেতিয়া এই বিবাহ অনুষ্ঠান একটা ভাড়াটিয়া ঘৰ হৈ আছিল। লগতে তাতে এই 21 জন আহি তাৰ ৱাইফক গালাগালি কৰিল, কিবা কৰিল। তাৰপিছত যেতিয়া শিবু নাৰ্জাৰী মানে মৃতক যি আঘাতপ্ৰাপ্ত হৈছিল, ষ্টেপ হৈছিল, ইয়াৰ লগত আগাই দিব মানে ইন ফ্ৰণ্ট অফ হিজ গেট, তাৰ গেটৰ সন্মুখত আগুৱাই দিব আহিছিল। তেতিয়া দিপু নাৰ্জাৰীৰ লগত কিবা অল্টাৰকেশ্যন কৰিলে ডিজিষ্টৰ লগত, মৃতকৰ লগত, আৰু হঠাৎ ছুৰী এটা ওলাই দি পেলাই তাৰ পকেটৰ পৰা ওলাই তাক ষ্টেপ কৰি দিল পেটত। লগত আছিল অশোক ব্ৰহ্ম, তেওঁকো আঘাত কৰিলে। তাৰপিছত ইমিডিয়েটলি দুইজনক লৈ গ'ল MRM হস্পিটেলত। MRM হস্পিটেলত লোৱাৰ পিছত অলপ টাইম ট্ৰিটমেণ্ট হোৱাৰ পিছত ৰাতি তাৰ মানে ডেথ হৈ গ'ল শিবু ব্ৰহ্ম আৰু অশোক নাৰ্জাৰী বাচি গ'ল, অলপ হাতত চোট পাইছিল। গতিকে এই সন্দৰ্ভত কোকৰাঝাৰ PSত এটা কেছ ৰেজিষ্টাৰ হ'ল। কেছ ৰেজিষ্টাৰ হোৱাৰ কোকৰাঝাৰ PS কেছ নাম্বাৰ 380/21। আচ্ছা, তাৰপিছত সাক্ষীবাদী কালেকশ্যন কৰিলে, ইনভেষ্টিগেশ্যন কৰিলে। তদন্ত কালত সাক্ষীবাদী সকলৰ প্ৰমাণপত্ৰ টোটাল MO IO লৈ আমাৰ 14জনমান সাক্ষী হ'ল। তাৰ ভিতৰত যেতিয়া চাৰ্জশ্বিট দিলে, 21 নামত চাৰ্জশ্বিট দিলে আণ্ডাৰ ছেকশ্যন 326 আৰু 326 আৰু 302 ধাৰা ভাৰতীয় দণ্ডবিধি আইনৰ 2 ধাৰা মতে কোৰ্টত তদন্ত শেষ হোৱাৰ পিছত পুলিচৰ পৰা আইৰ পৰা চাৰ্জশ্বিট ছাবমিট হ'ল। তাৰপিছত এইটো কমিট হ'ল কেছটো ছেশ্যন কোৰ্টত, ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কোৰ্টত ট্ৰায়েলত। আমি টোটাল অল এজ মেনি এজ মুঠ 14জন সাক্ষী ইয়াতে গ্ৰহণ কৰিলে কোৰ্টে, মানে প্ৰচিকিউশ্যন ছাইডৰ পৰা, বাদী পক্ষৰ পৰা, আৰু আৰ্গুমেণ্ট শুনিলে। হোৱাতে এইটো প্ৰমাণ হ'ল যে তেওঁ দোষী, তেওঁ ষ্টেপ কৰিছে। কাৰণ এই কেছত 3জন আই উইটনেছ আছে, মানে ডাইৰেক্ট এভিডেন্স আছে, প্ৰত্যক্ষদৰ্শী আছে। 2জন ছোৱালী, নিশিমা আৰু এজন কিবা ঋষিমা ব্ৰহ্ম আৰু ইন্দিৰা ব্ৰহ্ম, আৰু লগত অশোক ব্ৰহ্ম আছে, তেওঁ আই উইটনেছ, ক্লিয়াৰ আই উইটনেছ। সিহঁতেও দেখিছে এই 3জন মানে প্ৰত্যক্ষদৰ্শী ঘটনাত। তো এতিয়া চাৰ্জ হ'ল, চাৰ্জ প্ৰেমিয়াৰ সাক্ষীবাদী হ'ল। সাক্ষীবাদী হোৱাৰ পিছত আৰ্গুমেণ্ট শুনিলে কোৰ্টে অনাৰেবল কোৰ্টে আৰ্গুমেণ্ট শুনাৰ পিছত আজি জাজমেণ্ট ডেলিভাৰ দিলে। কিন্তু কোৰ্টে এটা ভিউ লৈছে জাজমেণ্টত, মানে যে এইটো হঠাৎ অল্টাৰকেশ্যনৰ মাজত হ'ব পাৰে। গতিকে 302ত লাইফ চেণ্টেন্সটো নিদি পেলাই আৰু তাৰ বয়সটো কম, এইটো অলপ কনচিডাৰ কৰি পেলাই তাক মিনিমাম পানিছমেণ্ট একটা দিলে 10 ইয়াৰ্ছ বুলি আণ্ডাৰ ছেকশ্যন 304ত IPCত আনিলে। চাৰ্জটো অল্টাৰ কৰি 304ত কনভিকশ্যনটো দিলে। তেওঁ 10 বছৰ জেল
লগত 10,000 টাকা ফাইন জৰিমনা আৰু এটা নিদিবলৈ পাৰিলে অতিৰিক্ত 6 মাহৰ জেল আজি অনারেবল কোর্টে দিলে তার উপর এইটুই আর কেসটো আর এই কেসর আয়ো তদন্তকারী বিষয়া গঙ্গা ফুকন সাব ইন্সপেক্টর খুব ভাল তদন্ত করেছে যদিও জুনিয়র অফিসার এজন মানে খুব ভাল তদন্তটো হয়েছে গতিকে মোর ফালৰ পৰা তাক মই কংগ্ৰেচুলেশ্যন